সেয়ে মানে কি হ'ব আগ্ৰহ সকলোৰে ভাল আছে নতুন ব্লগত আপোনালোকক স্বাগত জনাইছোঁ আজি মানে মই গাড়ীখনত মডিফিকেশ্যন কৰিম মানে ষ্টিকাৰ যোনটো ইউটিউব লগো হয় দেখাই আছোঁ ৰ'ব মানে বাইকখনত যোনটো ইউটিউব লগো থাকে তাৰে ষ্টিকাৰ বনাম নিজৰ নাম আৰু যোনটো ইউটিউব লগো থাকে এইখিনিত এটা মাৰিম বুলি ভাবিছোঁ এনেকৈ চিধাকৈ এইটো এটা লগো থাকিব আৰু নাম আৰু এটা এইখিনিত দিম মানে ধৰক এনেকৈ ব্লগ কৰিলে যাতে উঠে আৰু এটা ভাবিছোঁ এইখিনিত দিম বুলি এইটোৱে গতিকে ক'ত ভাল হয় মানে ষ্টিকাৰ লগালে দেখাম আৰু ৰাস্তালৈকে চাই থাকিব ভিডিঅ'টো এইবিলাক ষ্টাৰ্ট কৰোঁ মানে গাইছ আজি এংগলটো কেনেকুৱা পাইছে ক'ব মানে অলপ চেঞ্জ কৰিছোঁ অলপ মানে ভালেখিনি চেঞ্জ কৰিছোঁ দিয়ক হ'লে বৰ বেয়া লাগে মানে মেইন যোনটো আগৰ ভিউটো আছে নুঠিলে আৰু এখন জাতীয় পতাকা এতিয়া মানে দোকানখনলৈ যাব লগৰ এজন ৰখি আছে তাক লওঁ আৰু আমি ষ্টিকাৰ লগাব যাওঁ দিয়াৰ গাড়ীখন মানে গাইছ মস্ত দীঘলে একবাৰতে নুঘূৰি এংগলটো বেছি ভাল হ'ল নেকি না কি বেছি ওপৰতে হ'ল নেকি ধৰবাই নছোঁ বৰ সমস্যা গাইছ আৰু কিছুমানে কৈ আছে যে হেৰি মানাহ যাব লাগে ৰাইডত গতিকে চাওঁ ৰ'ব কি হয় মানে ৰাইন' ৰিজৰ্টৰ ফালে যোৱা কথা আছে তামোলপুৰ গতিকে সেইবেগে যোৱা হ'লে এইবেগে নহ'ব গতিকে চাই থাকিব মানে ষ্টৰি দি দিম ইনষ্টাগ্ৰামত যোনে যোনে ফ'ল' কৰা নাই ফ'ল' কৰিব নায়ান হাজৰিকা ব্লগছ বুলি আছে গতিকে সেই তাতে মই ষ্টৰি দি দিম ক'ত যাওঁ মানে 15 আগষ্টত গতিকে আপোনালোকেও ওলাব আমাৰ লগত ইয়াৰ ইনজয় এতিয়া আমি যাব লাগিব ৰাইট ছাইড পেট্ৰল পাম্প গাইছ এইটোত মানে প্ৰিমিয়াম হয় 110 টকা নে কিমান আমাৰ নৰ্মেল পেট্ৰলত 96 আমি এইগিলা নভৰাও গাইছ পইচা পাতি নাই 96 বেষ্ট ই বেয়া ক'ত বেয়া আছে এতিয়া ফোন মাৰোঁ ৰ'ব মানে গাইছ লগৰ ছোৱালীজনৰ লগ পালোঁ ইয়াতে আছে চাওক চাৰ্ট চিলাব বোলে কলেজৰ মানে স্কুলে আহি যায় আৰু মানে অভ্যাস আৰু চিলাওঁ ময়ো চিলাব লাগিব কেইদিনমান পিছত মোৰো মানে এটাই চাৰ্ট বাকী এতিয়া বেয়া আহি গ'ল সেয়ে আৰু এতিয়া ইয়াক লৈ কেনে আমি যাওঁ দোকানলৈ হে গাইছ ব'লক আজি মই মটৰ ব্লগিঙত আজি মই ফাৰ্ষ্ট মটৰ ব্লগিং গাইছ আকৌ হ'লে দেখা নাই মই এয়া গাইছ আমি আহি পালোঁ জুলন কিন্তু আজি আমি জুলনলৈ নাযাওঁ গাইছ এই ছাগলী গাইছ আজি আমি যাম কিবা এটা খাস বস্তু এটা ইউনিক বস্তু এয়া দুনিয়াৰ কিবা কিবি আছে গাইছ আজি এটা স্পেচিয়েল বস্তু আমি কৰিবলৈ যাই আছোঁ ইয়াৰ বহুত মন আছিল সেই বস্তুটো কৰিবলৈ কিন্তু কৰিবলৈ আমি সময় সুবিধাও পোৱা নাছিলোঁ আজি আহিলোঁ কৰিবলৈ গাইছ হা আগত আছিল নে বন্ধ কৰিলা নোখোলা নেকি মানে এটা কাণ্ড হৈ গ'ল আমিও আহিলোঁ এহেঁতেও দোকান বন্ধ কৰিলে আমাৰ কপাল বেয়া গাইছ এতিয়া তেখেতে কৈছে কি আধা ঘণ্টা 1 ঘণ্টামান পিছত ভাত খাবলৈ যাই আছে তেখেতে এতিয়া গাইছ এপাক ফুৰি আহোঁ এয়া গাইছ আমি কলনীলৈ যাবলৈ ওলাইছোঁ কলনী গাইছ এয়া আমি কলনীত এণ্টাৰ কৰিলোঁ
হেয়া গাইছ ইয়াত থাম্বনেইলৰ কাৰণে এই ফটো তুলি আছে গাইছ ইয়াৰ আগত ক্লিপটো ৰাজা মটো ব্লগিং কৰিছে আৰু ইয়াৰ পিছৰখিনি মটো ব্লগিং কৰিব বহুত দিন কৰিছিলে এ গাইছ মই কোৱা নাই গাইছ ই নিজে কৈছে কি তুমি এই যি মটাৰ ব্লগিং কৰা গাইছ এনেকৈ কৈছে ই মই কোৱা নাই গাইছ अबे साले এইটো এটা মন্দিৰ শিৱ মন্দিৰ গাইছ এয়া ফুচকা কৰি আছে खत्म গাইছ এইটো চাওক এইটো কি নাযায় গাইছ নাযায় এংগুল নাযায় গাইছ এনচিচি मजा आया এয়া আমি ৰাইট সাইড গ'লে আকৌ তিনিআলি ৰেল গেট পাম এয়া আমাৰ হৈছে ইক' পাৰ্ক লোক এন চি চিৰ সেই হৈ আছে চাগে ইক' পাৰ্কখন কেনেকুৱা সজাইছে দেখিছেনে গাইছ আহিব আপোনালোকেও পাৰ্মিছ ফিল্ডত এইফালে 15 আগষ্টৰ কাৰণে ইয়াৰ পৰা যাওঁ আৰু লুক এয়া গাইছ আমি আধা ঘণ্টা পিছত আকৌ যাব ওলাইছোঁ আমি শ্বৰ্টকাট লৈ যাব ওলাইছোঁ গাইছ এই গৰু এতিয়ালৈকে খুলিব লাগে চাগে না খুলিছে চাগে খোলাই নাই গাইছ দোকান খোলাই নাই আধা ঘণ্টাৰ জেগাত 1 ঘণ্টাৰ পিছত আহিলোঁ কি ক'লে মানুহ কৰে তেখেতৰ এতিয়াও ভাত খোৱা হোৱাই নাই নে এতিয়া আহিব দিয়ক গাইছ কল এটা কৰোঁ ফোন নাম্বাৰটো লিখা আছে গাইছ আজি নয়নৰ চেনেল মই হাইজেক কৰিলোঁ কৰি কেনে ভ্লগবিলাক কৰিলোঁ এনেই জাষ্ট এটা টাইম পাছ কি কৰিব আৰু একদম দিলোঁ আজিৰ ভ্লগ মই কৰিম বুলি আজি ষ্টিকাৰ দোকানখনো নুখুলিলাক কি ভাবিছিল সেইটো দেখাব কেনেকুৱা কি কিমান দাম লাগে আপোনালোকে যদি তাতে ষ্টিকাৰ বা কিবা মডিফিকেশ্যনছ কৰিবলৈ আহে নেক্সট ভ্লগত দেখাব আজিতো নহ'লকে বাৰু তেখেতে ক'লাক যি আধা ঘণ্টা 1 ঘণ্টাৰ পিছত আহিব কিন্তু নাহিলে ফোন কৰিলোঁ তেখেতে ক'লে কি দেৰি হ'ব আৰু কথাটো হৈছে আমিও ইমান দেৰিলৈকে ৰখিব নোৱাৰোঁ 1 ঘণ্টা ৰখিলোঁ এনে টাইম পাছ কৰিলোঁ গোটেই ৰঙীয়া ঘূৰা ঘূৰি কৰিলোঁ অলপ NCC ট্ৰেইনিঙো চালোঁ এয়া গাইজ জোলন ষ্টাৰ্ট গাইজ গধূলি হ'ল মানে জোলন ষ্টাৰ্ট গাইজ এয়া চাওক মানুহ ভিৰ অলপ পিছতো ইয়াতে গাড়ী কিয়া এই গাইজ দলঙত লাইট দি আছে এই 10 পান ক'ত পামে 10 পান লৰা পান দিছোঁ 1 মুঠো দি 1 মুঠো এয়া গাইজ আমি পান ল'বলৈ আহিছোঁ পান ঘৰৰ মানুহ পান তামোল খাই গাইজ মই নাখাওঁ কিন্তু গতিকে গাইজ আজি ৰাজাৰ ব্লগটো চাই কেনেকুৱা পালে ক'ব তাক অলপ সময়ৰ কাৰণে দিলোঁ সি তাৰ মানে বহুত ইচ্ছা ব্লগ কৰিব মটো ব্লগিং গতিকে তাক দিলোঁ কেনেকুৱা পাইছে ক'ব নেক্সট টাইমৰ পৰা ময়ো কৰিম দিয়কচোন আজি জাষ্ট এটা ব্লগ কৰিলোঁ মানে সি কৰিব ইচ্ছা আছিলে সেয়াই আৰু আজি ভাবা মতেতো মই আজি ষ্টিকাৰ লগোৱাৰ কথা আছিলে কিন্তু দোকানীজন নাহিলে মানে কৈছে কি ৰাতি আহিবা আৰু এতিয়া ৰাতিটো টাইম নাপাওঁ পঢ়িব লাগিব গতিকে ৰাতি অহা নহ'ব বেলেগ দিনা আহিম কিন্তু তেতিয়া আমি ভালকৈ ভ্লগ বনাম অকল ষ্টিকাৰটোৰ ওপৰতে মানে কি পায় তাতে অল এভৰিথিং মানে দোকানখনত আৰু তাতে মাতিছে আমি যাম ভালকৈ ভ্লগ কৰিম গতিকে আপোনালোকে চাব আৰু মৰম দিব আৰু শেষত যদি এইটো ভাল পালে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব লগৰজনৰ লগত শ্বেয়াৰ কৰিব গতিকে সেয়াই আৰু সকলোৱে ভালে থাকক শান্তিত থাকক তেনেহ'লে আজি ভিডিঅ' ইয়াতে এৰিছোঁ থেংক ইউ
দেখা চেখা হ'লি পোৱা না